নমস্কাৰ, মই ভৱেন তালুকদাৰ। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যাব ওলাইছোঁ আজি ৰাসলৈ। কাৰণ আজি ৰাসৰ আৰম্ভণি অনুষ্ঠান। মই এই আৰম্ভণি অনুষ্ঠানবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে এয়া মই ঘৰৰ পৰা গৈ আছোঁ আমাৰ ৰাস অনুষ্ঠানলৈ। আৰম্ভণি অনুষ্ঠান আজিৰ পৰা ৰাসৰ আৰম্ভণি অনুষ্ঠান, যিহেতু মোৰ লগত অকলে যাব। এই ঘৰৰ নাঙলৰ পৰা মই ওলাই লৈ যাবৰ কাৰণে এই ঘৰ আমাৰ ৰাস্তা। আৰু মোৰ লগত যাব মোৰ ভতিজা, একদম ভিটিকেছ, আৰু মোৰ ভণ্টি, মোৰ বাইদেউ সকলোৱে আছে। বলকচোন আমি ৰাসলৈ যাওঁ। সেই গাইজ, এতিয়া আমি ৰাস্তাৰে গৈ আছোঁ। আপোনালোকক আমি মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰম্ভণি অনুষ্ঠানটো মই দেখুৱাম। যাই আছোঁ। সেই গাইজ, এতিয়া ৰাস আহি পালোহি। অলৰেডি গাইজ, মই ভতিজা পাই গ'লোঁ। আমাৰ ৰাস অনুষ্ঠান পাই গ'লোঁ। এই ৰাস অনুষ্ঠান আৰম্ভণি অনুষ্ঠান হ'ব অলপ। অসমৰ মুখ্যমন্ত্ৰী মহোদয়, বিশেষ পৰিচৰ্যিত বিষয়া, বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী চৰ্দাৰ হেমন্ত চৌধুৰী ডাঙৰীয়া, তেখেতকো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাইছে 122 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী সুৰেশ চন্দ্ৰ কাকতি ডাঙৰীয়া, সেয়া মাননীয় চৌধুৰী ডাঙৰীয়া। লগতে আমি সদৌতি ৰাইজৰে আদৰণি জনাইছোঁ আৰু আমি মাননীয় বাইদেউ ভণ্টি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছোঁ। এয়া হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ বন্তি প্ৰজ্বলন কৰিলে। কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া আৰু লগে লগে আজিৰ এই অনুষ্ঠান ब्रह्मण्य
122 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ আৰু লগতে 11দিনীয়া কাৰ্যসূচী আপোনালোকে চাবলৈ আহক। স্থানীয় ৰাইজৰ খুব ইচ্ছা আছে, আশা কৰিম 122তম ৰামদিয়া ৰাস মহোৎসৱ যাতে সকলো ৰাইজৰ সহায় সহযোগিতা তুলো মানে উদযাপন কৰিব পাৰোঁ, তাৰ বাবে সকলোৰে আগবাঢ়ি। ধন্যবাদ জনাইছিলোঁ। এই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত বিশেষ কৰ্তব্য। আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মাননীয় অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া সদৌতিকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ৰামদিয়া শিক্ষাদিনীয় সভা ৰামদিয়াৰ এক বৃহৎ অঞ্চল সামৰি এক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান কাহানিৰ পৰা বান্ধি ৰাখিব পাৰোঁ। শ্ৰীকৃষ্ণই যেনেদৰে আমাক ভক্তি ভৰা বাণী প্ৰেৰণ কৰিছিল, তাৰপিছত শংকৰদেৱে কীৰ্তন ঘোষাত কৃষ্ণৰ বিষয়ে ৰাসলীলাৰ বিষয়ে যে উত্থাপন কৰিছিল, যে অধ্যায় আগবঢ়াই থৈ গৈছিল, সেই অধ্যায়ৰ পৰাই আমি ৰাসৰ উদযাপন কৰি আহিছোঁ। সেই বাণীসমূহ আমি সকলোৱে মানিলে আমি সমাজখনত ভাতৃত্ববোধ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ বক্তব্য, মোৰ মনৰ কথা তেনেই চবকে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই আপোনালোক সকলোকে 122 সংখ্যক যি ৰাস মহোৎসৱ ইয়াত অনুষ্ঠিত হৈছে, এই 122 সংখ্যক ৰাস মহোৎসৱ ইমান সুন্দৰভাৱে আপোনালোকে আয়োজন কৰাৰ বাবে আপোনালোকক অভিনন্দন জনাইছোঁ আৰু লগতে শুভকামনা জনাইছোঁ। আগন্তুক যিকেইটা দিনত এই উৎসৱ উদযাপিত হ'ব, প্ৰতিটো কাৰ্যসূচী যাতে সফলভাৱে আয়োজিত হয়। ইতিমধ্যে ৰাসৰ বিষয়ে বহুখিনি কথা কোৱা হৈছে আৰু আপোনালোক সকলোৱে অৱগত, সকলোৱে জানে ৰাসৰ গুৰুত্ব, ৰাসৰ মহাত্ম্য বা শ্ৰীকৃষ্ণৰ এই ৰাসলীলাৰ যিটো তাৎপৰ্য, এই সকলোবোৰ কথা আপোনালোক সকলোৱে জ্ঞাত। যিটো দিশে মোক সদায় আকৃষ্ট কৰি আহিছে, বিশেষকৈ ৰাসক লৈ যিটো কথাই মোৰ মনত সদায় ৰেখাপাত কৰে, সেইটো হ'ল যে ৰাসৰ মাজেৰে থকা যিটো ভক্তিৰস, এই ভক্তিৰসৰ দিশে মোক সদায় এক বিশেষ ধৰণে আকৃষ্ট কৰি আহিছে বুলি ক'লেও ভুল নহয়। আৰু মই দেখিবলৈ পাইছোঁ যে যদিওবা ৰাসত আমি আনন্দ বা সুখ বা আমাৰ যিটো ৰাস লীলাৰ বিষয়ে যিমানখিনি বৰ্ণনা কৰা হয়, তাৰ মাজত কিন্তু আমাৰ কীৰ্তন ঘোষাই হওক, ভাগৱত হয়, ভাগৱতেই হওক, সকলোতে কিন্তু এই ভক্তি ৰসৰ গুৰুত্বটো ইমান সুন্দৰভাৱে, ইমান প্ৰকট ৰূপত প্ৰকাশ কৰিছে। মই ভাবোঁ সেই বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিব লাগে। আৰু আজিৰ দিনত যদি আমি ৰাস উৎসৱ কিয় আয়োজন কৰিছোঁ বুলি যদি আমাক সোধা হয়, আজি ৰাসৰ আৰম্ভণি অনুষ্ঠান আছিল, তাতে মই গৈছিলোঁ। বৰ্তমান এতিয়া মই ঘৰে পালোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেলটো দবাই দিব।